Hey guys, welcome to my YouTube channel. So আজি মই ভিডিওটো বনালো এই কাৰণে আজি কিছুমান মাল আনিছো দোকানত মানে ঠাণ্ডা মাল কোল্ড ড্ৰিংকস সো আজি মই দোকানত কেনেকুৱাকৈ যাপে মালবিলাক আপোনালোকে চাই থাকিব আৰু লগতে কি মাল আনিছো আপোনালোকে চাই থাকিব মই দেখুৱাম সো ভিডিওটো শেষলৈকে চাই থাকিব আপোনালোকে আৰু ভিডিওটো লাইক কৰিব কমেন্ট কৰিব নতুন চেনেল সাবস্ক্ৰাইব কৰিব সো মই ভিডিওটো আৰম্ভ কৰি দিলো আৰু আপোনালোকে চাই থাকিব কি মাল আনিছো মই এতিয়া দেখুৱাব আৰম্ভ কৰিম আৰু এতিয়া চাওক আপোনালোকে কি মাল আনিলো এইটো হৈছে কোকা কোলা মোবাইল 20 টকীয়া এইটো আছে থাম্বছ আপ আৰু এইটো আছে এইটো ডাইট কোক বুলি কয় কোকা কোলা কোম্পানী এইটো পাল্পি অৰেঞ্জ এইবিলাক ফান্টা 2 লিটাৰৰ ফান্টা 2 লিটাৰ এইটো স্প্ৰাইট হ'ব মাজা ইয়াতে আছে কি এইটো আনিছো থাম্বছ আপ কিন্তু ফান্টা আছে ইয়াতে কোকা কোলা কিন্তু স্প্ৰাইট মাজা তাৰ পিছত এইটো ফান্টা হ'ব 2 লিটাৰ এইটো আছে পাল্পি অৰেঞ্জ আৰু এইটো ডাইট কোক এনেকৈ এইবিলাক আইটেম আনা গৈছে আৰু এতিয়া এইবিলাক ধুনীয়াকৈ মই ফ্ৰিজটোত সজাই দিম এইটো ফ্ৰিজত ধুনীয়া কৰি সজাই দিম আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব Quick fish নাই এইটো কোকা কোলা হয় মানে ডাইট কোক সুগাৰ থকা মানুহ এইটো খায় ডাইট কোক সুগাৰ থকা মানুহ খায় এইটো সুগাৰ নাই নো কেলৰিজ এনেকৈ ধুনীয়া কৰি মালবিলাক সজাই দিলোঁ ধুনীয়া কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্টত ধুনীয়া কৰি মালবিলাক সজাই দিছোঁ বেক টু বেক এটাৰ পিছত এটা কৰি ধুনীয়া কৰি সজাই দিছোঁ আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব
আৰু যিবিলাক মাল ৰৈ গৈছে বাকী এইবিলাক মাল ৰৈ গৈছে পৰি আছে, এইবিলাক ধুনীয়া কৰি এইবিলাক খালী আছে, এইবিলাকত ভৰাই দিম ধুনীয়া কৰি। এইবিলাকত খালী স্পেচবিলাকত ধুনীয়া কৰি জাপি দিম এইবিলাক মালবিলাক জাপা হোৱাৰ পিছত আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগে ক'ব।